নমস্কাৰ বন্ধুসকল, আৰু আপোনালোকে চাই আছে ৰামপ্ৰসাদ ব্লগ নাজিৰা। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই গৈ আছোঁ মামা ঘৰলৈ। নাজিৰাৰ পৰা মামা ঘৰ বৰ বেছি দূৰ নহয়, 50 কিলোমিটাৰ। সেইটো কাৰণে ভাবিলোঁ মই আজি মটো ব্লগ এটা কৰোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পায়। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আপোনালোকক অলপ মই দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ নাজিৰা টাউনখন। এয়া হৈছে আমাৰ নাজিৰা ষ্টেচন। এতিয়া আহি পালোঁ কলেজ তিনিআলি। আপোনালোকক অলপ মই দেখাবলৈ চেষ্টা কৰিম আমাৰ নাজিৰা টাউনখন যিমানখিনি পাৰোঁ। আহি পালোঁ নাজিৰা চাৰিআলি। এয়া হৈছে আমাৰ নাজিৰা দিখনৈ। লেফ্ট চাইডে আছে আপোনাৰ শিৱ মন্দিৰ বালিঘাটৰ। এতিয়া আহি পালোঁ বালিঘাট। এতিয়া যাব লাগিব, লেফ্ট চাইডে যাব লাগিব। তেল আছে থকাটো, কিন্তু তেতিয়াও অলপ তেল ভৰাই লওঁ। তেলটো ভৰাই ল'লোঁ। এতিয়া আহি পালোঁ সোণপুৰা। আৰু এইপিনে যদি ৰাইট চাইডে যদি যায় আপুনি ডিব্ৰুগড় যাব পাৰে, একদম শ্বৰ্টকাট হয়।
এতিয়া আহি পালোঁ শিৱসাগৰ চাৰিআলি। এতিয়া যাব লাগিব ৰাইট চাইডে যাব লাগিব। এয়া হৈছে লেফ্ট চাইডে বিশাল মাৰ্কেট শিৱসাগৰ। এতিয়া আহি পালোহি ডিমৌ। এতিয়া আপোনালোকে চিধা গ'লে পাব ডিব্ৰুগড়, আৰু মই যাম এতিয়া লেফ্ট চাইডে যাম। ইয়াৰ পৰা আৰু বেছি দূৰ নাই, আৰু 15 কিলোমিটাৰমান হ'ব, আৰু বেছি সময় নালাগে, আধা ঘণ্টা 40 মিনিটত গৈ পাই যাম। আৰু বেছি দূৰ নাই, আৰু 10 কিলোমিটাৰমান আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আহি পালোঁ নিতাই পুখুৰী। এতিয়া যাব লাগিব লেফ্ট চাইডে যাব লাগিব। চিধা গ'লেও পায়, কিন্তু মই লেফ্ট চাইডে যাম, আৰু চৰ্টকাট হ'ব। এতিয়া আহি পালোঁ বহুৱাবাৰী। এতিয়া যাব লাগিব ৰাইট চাইডে যাব লাগিব, আৰু চিধা গ'লে মানে পায় ৰজাবাৰী পায়। যিহেতু আৰু দিহিংমুখলৈ বেছি দূৰ নাই, আৰু 2 কিলোমিটাৰ আছে। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া এডোখৰ পাহাৰত উঠিব লাগিব।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা মোৰ নতুন নতুন ব্লগ আহি থাকিব। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।